যিমানে মিনিষ্টাৰবিলাকে আহি পালে কেম্পিং কৰক আমাৰ জিকাৰ দৃশ্যপট আজি ৰাতিত বা কালিৰ দিনৰ ভিতৰত সম্পূৰ্ণ সলনি হৈ যাব। क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव सोहोराव बिपिएफनि मोनसे हानजा सुरनाय हाबाफारि जालाङो। बिटिसिखौ रैखाथि होनो थाखाय आरो रायजोनि मोननांगौ मोनथायखौ बिटिसिनि रायजो राजाफोरानो मोननो थाखाय बिपिएफनि बिजाथि खाम्फा बरगयारिखौ फैगौ बिसायख'थियाव बयबो भट होनानै देरहाहोनो खावलायो। আপনার দোকান কেনেকা চলিব দাদা, আপনার দোকান কেনেকা বাঁচিব, আপনাকে ভুল কৰিব নালাগে। যদি মিনিষ্টাৰৰ কথা মানে আপোনাৰ ব্যৱহাৰ ঠক হৈ যাব। 1 नं क'क्राझार बियाबनि बिजाथिनि थाखाय सोरबा सीएम एमपि एमएलए फैब्लाबो देरहानायनि लामाखौ जों दिनै सोलायनानै होगोन। যিমানে এমপি যিমানে মিনিষ্টাৰ যিমানে চিএম নাহক কিয় বিটিচিৰ দৃশ্যপট আমি সলনি কৰি দিম। खाम्फा बरगयारिनि लामायाव रायजोआ आवगायबोगोन। बिक्रम दैमारी। যদি মিনিষ্টাৰৰ কথা মানে আপোনাৰ ব্যৱহাৰ ঠক হৈ যাব। आसामनि सोरबा मिनिस्टार एमपि एमएलए प्रमद बर' एबा इउपिपिएलखौ देरहाहोनायनि थांखियानो जाबाय गावसोर बिटिसिआव बेबहाय खालामनो मोननाय। যিমানে মিনিষ্টাৰবিলাকে আহি পালে কেম্পিং কৰক আমাৰ জিকাৰ দৃশ্যপট আজি ৰাতিত বা কালিৰ দিনৰ ভিতৰত সম্পূৰ্ণ সলনি হৈ যাব। অসম চৰকাৰৰ উদ্দেশ্য এটাহে, এই উদ্দেশ্যৰ কাৰণে আহিছে যে প্ৰমোদ বড়ো পাৱাৰ আনিব লাগে, পাৱাৰত আনিলেহে আমি বিটিচিৰ পইচাটো পাম, বিটিচিৰ পইচাটো পাম, বিটিচিৰ ব্যৱসায়টো আমি ৰাখিব পাৰিম। আমি কি হ'ব তাৰ কাৰণে আমি কোনো দিন এই ইউপিপিএলক ছাপোৰ্ট কৰিব নোৱাৰোঁ। যদি ৰাইজে ভুলতে যদি ইউপিপিএলক ভোট দিয়ে আপোনাৰ বেপাৰ আপোনাৰ বিজনেছ আপোনাৰ ব্যৱসায় এই বিটিচিত পূৰা ফক হৈ যাব। আমাৰ যিটো লোকসভা 1 নং কোকৰাঝাৰ লোকসভা ইয়াৰ আমি আজি বিশেষ ৰেলী কৰা নাই। আমি বৰ্তমান দোকানে দোকানে গাঁৱে গাঁৱে যাই পেলাই আমি ভোট খুজিছোঁ, নমস্কাৰ জনাইছোঁ, আঁঠু খাৰিছোঁ, প্ৰেয়াৰ কৰিছোঁ ৰাইজে যেন বিটিচিক বাচাবৰ কাৰণে ওলাই আহে। আমি বিটিচিৰ জিকাৰ দৃশ্যপট আমি সলনি কৰি দিম। যিমানে এমপি যিমানে মিনিষ্টাৰ যিমানে চিএম নাহক কিয় বিটিচিৰ দৃশ্যপট আমি সলনি কৰি দিম। দেখা পাইছোঁ আমি বহুত মিনিষ্টাৰ বহুত এমপি বহুত এমএলএ বিলাকে এই বিটিচিত আহি পালে প্ৰমোদ বড়োক জিকাবৰ কাৰণে এই কেম্পিং কৰি আছে। প্ৰমোদ বড়ো ডাঙৰীয়াক চৰকাৰৰ পুনৰ থাকিবৰ কাৰণে এই ৰাখিবৰ কাৰণে ষড়যন্ত্ৰ চলি আছে। উদ্দেশ্য এটাহে প্ৰমোদ বড়োক এই পাৱাৰত ৰাখিলেহে এই গুৱাহাটীৰ পৰা হওক দিল্লীৰ পৰা হওক ধুবুৰীৰ পৰা হওক বাহিৰৰ কণ্ট্ৰেক্টাৰবিলাকে ইয়াতে আহিব পাৰিব। হাগ্ৰামা মহিলাৰ থাকিলে কোনো বাহিৰৰ কণ্ট্ৰেক্টাৰ কোনো বাহিৰৰ বিজনেছমেন কোনো বাহিৰৰ ব্যৱসায় বিটিআৰত বা বিটিচিত অন্তৰ্ভুক্ত নহ'ব আৰু সোমাব নোৱাৰিব। তাৰ কাৰণে কৈছোঁ যিমানে মিনিষ্টাৰবিলাকে আহি পালে কেম্পিং কৰক আমাৰ জিকাৰ দৃশ্যপট আজি ৰাতিত বা কালিৰ দিনৰ ভিতৰত সম্পূৰ্ণ সলনি হৈ যাব। যিমানে মিনিষ্টাৰবিলাকে দোকানে দোকানে যাওক তেখেতলোকে আমাৰ বিটিআৰত এদিনেই আহিব, 5 বছৰত একবাৰো নাহিব। যিমান মিনিষ্টাৰে দোকানে যাই পেলাই ভোট খোজক তেখেতসকলে আমাৰ বিটিআৰত মাল নিকিনে। যিমানে মিনিষ্টাৰবিলাক আহি পেলাই দাইলত দিয়ক তেখেতসকলে আমাৰ দোকানৰ মাল নিকিনে। আমাৰ বিটিচিত যিমান দোকানী আছে যিমানখিনি ব্যৱসায় আছে চব সলনি হৈ গৈছে, কাৰণ পইচা নাই। বিটিআৰৰ পইচা বা বিটিচিৰ পইচা চব লৈ গ'ল। বাহিৰৰ কণ্ট্ৰেক্টৰ ধুবুৰীৰ কণ্ট্ৰেক্টৰ দিল্লীৰ কণ্ট্ৰেক্টৰ এই কিবা যোৰহাটৰ কণ্ট্ৰেক্টৰ এই গুৱাহাটী নলবাৰী গোটেই যিমানখিনি অল ইণ্ডিয়াত 14টাতকৈ অধিক শ্বেডৰ কণ্ট্ৰেক্টাৰবিলাকে বিটিচিত আবদ্ধ হৈ আছে, গোটেই পইচা লৈ গৈছে। তাৰ কাৰণে উদ্দেশ্য অসম চৰকাৰৰ উদ্দেশ্য এটাহে, এই উদ্দেশ্যৰ কাৰণে আহিছে যে প্ৰমোদ বড়ো পাৱাৰ আনিব লাগে, পাৱাৰত আনিলেহে আমি বিটিচিৰ পইচাটো পাম, বিটিচিৰ পইচাটো পাম, বিটিচিৰ ব্যৱসায়টো আমি ৰাখিব পাৰিম। আমি কি হ'ব
তাৰ কাৰণে আমি কোনো দিন এই ইউ পি পি এলক ছাপোৰ্ট কৰিব নোৱাৰোঁ যদি ৰাইজে ভুলতে যদি ইউ পি পি এলক ভোট দিয়ে আপোনাৰ বেপাৰ আপোনাৰ বিজনেছ আপোনাৰ ব্যৱসায় এই বি টি চিত পূৰা ফ্লক হৈ যাব তাৰ কাৰণে মিনিষ্টাৰে কোনোদিনা আমাৰ জেগাত দোকানত ভাত নাখায় মিনিষ্টাৰে আমাৰ টিং নিকিনে মিনিষ্টাৰে আমাৰ ৰড নিকিনে আমাৰ বি টি চিৰ মানুহে কিনিব তাৰ কাৰণে আমি দৃশ্যপট সলনি কৰি দিম কালিৰ পৰাই গোটেই বি টি চিত গোটেই সমষ্টিত হাগ্ৰামা আৰু হাগ্ৰামা খাম্ফা বৰগিয়াৰী জিকাটো নিশ্চিত আপোনালোকে যিমানে বিজেপি নেতাবিলাক নাহক কিয় আপোনালোকে এদিনেই আহিব এদিনৰ কাৰণে আহিব 5 বছৰৰ পিছত আপোনারা আমাক পেলাই থব আমাৰ টকা পইচা গোটেই পাৱাৰ গোটেই ফাংচন আপোনালোকে চেক কৰি দিব তাৰ কাৰণে হাগ্ৰামা মহিলা আনিব লাগিব আমি